অসমৰ আৰু বিশেষকৈ গুৱাহাটীত মেইন যিবিলাক টিম আছে ৰিভাৰ ৰাইন মানে GCC হওক টাউন ক্লাব হওক এইবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইবিলাক টিমত CC ক্ৰিকেট কোচিং চেণ্টাৰ আছে, এইবিলাকত ৰঞ্জী প্লেয়াৰ আছে, ষ্টেট প্লেয়াৰ আছে, ডিষ্ট্ৰিক্ট প্লেয়াৰ আছে, গোটেইবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে। কিমান বছৰ ধৰি চলি আছে এইখন এইটো দ্বিতীয় বছৰ। কেইটা দলে অংশগ্ৰহণ 20টা দলে অংশগ্ৰহণ কৰিছে। ক'ৰ পৰা? ইয়াত গুৱাহাটী আছে, বৰপেটা আছে, মুকালমুৱা আছে, এনেকৈ আশে পাশে মৰিগাঁও আছে, এইবিলাকৰ টিমৰ আছে ইয়াত। আজি উদ্বোধনী অনুষ্ঠান। আমি ইয়াত এটা বিশেষ আমি স্পেচিয়েল মানে ইয়াৰ এইটো হ'ল যে যিবিলাক ছেমি ফাইনেলিষ্ট টিম লুজাৰ ছেমি ফাইনেল খেলি হাৰে, সেইবিলাককো আমি ইয়াত প্ৰাইজ দিয়াৰ ব্যৱস্থা কৰিছোঁ, কেছ প্ৰাইজ। এইটো যোৱা বছৰো হৈছে, এইবাৰো নাই। দুটাটো ফাইনেল পাব, কিন্তু যি দুটা হাৰিব সেই দুটাকো আমি প্ৰায় 10,000 টকা আমি দিয়াৰ কাৰণে থিৰাং কৰিছোঁ। যোৱাবাৰো দিছোঁ, এইবাৰো আমি দিম। প্ৰথম প্ৰাইজ মানে কিমান আছে? 51,000। প্ৰথম 51,000, দ্বিতীয় 30,000, তাৰ লগত ট্ৰফি থাকিব, এইবিলাক থাকিব। মানে ক্ৰিকেটটো যেনেকৈ আমাৰ এই ভিতৰুৱা অঞ্চল বা নলবাৰী এৰিয়াত আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি এই টুৰ্ণামেণ্টখন কৰিছোঁ। আৰু এই ফিল্ডখন দেখিছে আপোনালোকে, এনেই পৰি আছিল ইমান দিন। আমি যোৱাবাৰ ইয়াত BCCR কিউৰেটৰ মুকুট কলিতাৰ তত্বাৱধানত এই পিচখন চাইণ্টিফিক পিচ বনোৱা হৈছে ইয়াত। আৰু এইবাৰো বিশেষকৈ পিচখন ৰিপেয়াৰিং কৰি খুব ভাল কৰা হৈছে। ভৱিষ্যতে ইয়াত আৰু আমাৰ ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল আমি কেনেকৈ ইয়াত টুৰ্ণামেণ্ট আনিব পাৰোঁ, সেইটোৰ আমি চেষ্টা চলাই আছোঁ। এইটো 1 তাৰিখ সামৰণি কৰিব। 1 তাৰিখ ক্লজিং চেৰেমনি আছে, কিন্তু আমি কোন গেষ্ট মাতিম, কাক মাতিম, এইটো আমি থিৰাং কৰা নাই। হয়তো ACAৰ আমি আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলক নিমন্ত্ৰণ কৰিম আৰু বিভিন্ন বিশিষ্ট ব্যক্তিক আমি ভাবি আছোঁ নিমন্ত্ৰণ কৰাৰ কাৰণে।